আমি বলছত চকৰপৰা যাত্ৰা আৰম্ভ কৰিছোঁ। মোৰ প্ৰবাল আৰু সুবল। আমি যাবলৈ ওলাইছোঁ মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ। নলবাৰী কলেজ ফিল্ড অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু তাত আমি দেৱালীত ব্যৱহৃত কলপুলিসমূহ গোটাই 500 পৰা 1000 কলপুলি মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ থকা হাতীৰ বাবে যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। এয়া নলবাৰী মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈছোঁ আমাৰ সৃষ্টিৰ বন্ধুবৰ্গৰ সৈতে। এয়া সকলোৱে মিলি কলগছসমূহ গাড়ীত উঠাই আছে। ব্যৱস্থা লোৱা হৈছে। তাত আমি সকলোৱে মিলিজুলি যিখিনি পাৰোঁ আৰু আজি এইবাৰ 500 পৰা 1000 কলপুলি হাতীসমূহৰ খাদ্যৰ বাবে আমি যোগান ধৰিবলৈ সামান্য প্ৰচেষ্টা চলাইছোঁ। সকলোৱে লগলাগি এই কামটোত আমাৰ সহায় সহযোগিতা কৰি আছে আৰু আগলৈ যাতে ইয়াতকৈ বেছিকৈ অসমত থকা আন অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু অসম ৰাজ্যিক চিৰিয়াখানালৈ যাতে কলপুলিসমূহ লৈ যাব পাৰোঁ, তাৰ বাবে সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায়। আমি এইবাৰে নহয় যাতে আগন্তুক দিনতো যিহেতু কলপুলিবোৰ দীপাৱলীৰ সময়ত এনেই জাবৰ জোঁথৰ আৱৰ্জনাৰ সৃষ্টি কৰে, তেতিয়া এই কৰোণাৰ সংকট কালত যাতে আমাৰ প্ৰাণীসমূহে তেওঁলোকে যাতে ক্ষুদ্ৰ খাদ্যৰ এটা সংগ্ৰহ কৰি আমি তেওঁলোকক যাতে যোগান ধৰিব পাৰিছোঁ, সেইবাবে আমি এটা প্ৰচেষ্টা চলাইছোঁ। আমি নলবাৰীৰ পৰা যাত্ৰা কৰিছোঁ মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ বৰপেটা। আমি প্ৰায় 20জনমান সৃষ্টিৰ কাৰ্যকৰ্তাই ইয়াত আমি যাবলৈ ওলাইছোঁ। সেয়াই আৰু এইসকল আমাৰ কাৰ্যকৰ্তাসকল, তেওঁলোকে অশেষ চেষ্টাৰে তেওঁলোকৰ কামসমূহ কৰি আহিছে, দেখাবলৈ যত্ন কৰিছোঁ।
আৰু লগতে ট্ৰাকত যাত্ৰা কৰা মোৰ এয়া প্ৰথম। বহুত ভাল লাগিছে। বাকী বেলেগ গাড়ীত বহু কেইবাৰ গৈছোঁ, কিন্তু ট্ৰাকত এয়া প্ৰথম। এইফালেও মানস ৰাষ্ট্ৰীয় অভয়াৰণ্য, কিন্তু আমাৰ আহোঁতে দেৰি হৈছে। সেইবাবে কলপুলিখিনি নামাই হাতী 5জনী 6জনীমানৰ কলপুলি অলপ নিজ হাতেৰে খাদ্য খুৱাই আমি যাত্ৰা কৰিম। ইয়াৰ আগত ময়ূৰ, বাঘ আছে, গড় আছে বুলি কৈছে, কিন্তু আমি চাবৰ সময় নহ'ল। ইয়াৰ পিছত আমি সকলোৱে ঘৰমুৱা হৈ যাত্ৰা কৰিলোঁ। ধন্যবাদ।